এই গাড়ীখন এখন সাধাৰণ গাড়ী নহয়, এই গাড়ীখন হৈছে আমাৰ সকলোৰে বাবে এখন ইমোশন গাড়ী। আমাৰ সকলোৰে শৈশৱ এই গাড়ীখনৰ লগত আমি কানেক্ট কৰিব পাৰোঁ। প্ৰথমে এই গাড়ীখনৰ দাম আছিল মাত্ৰ 50,000 টকা। বলক তেনেহ'লে আজি এই ভিডিঅ'টোত এই গাড়ীখনৰ বিষয়ে কিছুমান কথা আমি জানিবলৈ চেষ্টা কৰোঁ। এই গাড়ীখনৰ জন্ম হৈছিল 1950 চনৰ পৰা 2014 চনলৈকে আৰু তেতিয়াৰ পৰা এই গাড়ীখনক কোৱা হয় যে লংগেষ্ট প্ৰডাকশ্যন ইণ্ডিয়াৰ ভিতৰত। এই গাড়ীখনক মেনুফেকচাৰ কৰিছিল হিন্দুস্তান মটৰ্ছ নামৰ এটা অট'মোবাইল কোম্পানীয়ে আৰু এই গাড়ীখনৰ যি ডিজাইন, সেই ডিজাইন এখন ব্ৰিটিছ গাড়ী মৰিছ অক্সফৰ্ড ছিৰিজ 3 নামৰ গাড়ীখনৰ পৰা লোৱা হৈছে। এই গাড়ীখনৰ প্ৰথমে ইঞ্জিন আছিল 1.5 লিটাৰৰ গেছলাইন ইঞ্জিন আৰু তাৰ পাছত 1990 চনত ইছুজু ডিজেল ইঞ্জিনলৈ আপগ্ৰেড কৰিলে পাৰফৰ্মেঞ্চ আৰু ফিউৱেল এফিচিয়েঞ্চি পাবৰ কাৰণে। প্ৰথমে গাড়ীখনৰ দাম আছিল মাত্ৰ 50,000 টকা। তাৰ পাছত 1990 চনত গাড়ীখনৰ দাম বাঢ়ি 2 লাখ টকা হ'লগৈ আৰু 2000 চনৰ পৰা 2014 চনলৈকে এই গাড়ীখনৰ এপ্ৰক্স দাম আছিল প্ৰায় 4 লাখৰ পৰা 5 লাখৰ ভিতৰত। আৰু এই গাড়ীখন আগৰ পৰাই পলিটিচিয়ানে হওক বা বলিউডৰ এক্টৰ এক্ট্ৰেছে হওক সকলোৱে এই গাড়ীখন বহুতে ব্যৱহাৰ কৰিছিল আৰু দেখা যায় যে কিছুমান জেগাত এই গাড়ীখন টেক্সি হিচাপেও বহুতেই ব্যৱহাৰ কৰিছিল। এই গাড়ীখনক কিং অফ ইণ্ডিয়ান ৰোডছ বুলি কোৱা হয় আৰু এই গাড়ীখনৰ লিগেচি আমি কেতিয়াও নাপাহৰোঁ। কিন্তু এই গাড়ীখনৰ প্ৰডাকশ্যন 2014 চনত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই বন্ধ কৰি দিছিল আমাৰ ইণ্ডিয়াত।